ধাৰাসাৰ বৰষুণ পৰি আছে বৰ্তমান। মই মনোজনে স্বাগতম জনাইছো মই এটা ভিডিঅ'লৈ। আজি আমি বজাৰলৈ আহিছোঁ, তো ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। পিছতে পুৰা ধাৰাসাৰ বৰষুণ, চাৰিওফালে পুৰা বগা হৈ আছে। ইয়াৰ আগৰ কেইদিন পুৰা টিকা ফটা ৰ'দ দি আছিল, তো আজি অলপ ভাল লাগিছে, বতৰটো ঠাণ্ডা। কিন্তু কি হ'ব, বৰষুণ হ'ল, বজাৰ আহিছিলোঁ। ৰাতিপুৱা ৰ'দটো দি আছিল, বৰ্তমানে বৰষুণ পৰি গ'ল। তো বজাৰলৈ আহিছিলোঁ, বেছি বস্তু কিনিবলগীয়া নাই। ছোৱালীজনীলৈ চেণ্ডেল এযোৰ, তাৰপৰা চাৰ্ট এটা কিনিম বুলি আহিছিলোঁ। আজি 4 মাহমান হ'ল বজাৰখনো দেখা নাই, বজাৰখন চাম বুলি আহিছিলোঁ। বৰষুণে পৰিলে কি হয়, মাস্কো লগত লৈ আহিছোঁ। তাৰপৰা গাড়ীত চেনিটাইজাৰ আছে দাদা, পুৰা তৈয়াৰী হৈ আহিছিলোঁ, কিন্তু বৰষুণটোৱে পৰিলে কি হয় চাই লওঁ, যাই পাওঁ। বৰ্তমান আমি আহি চন্দ্ৰপুৰ পাই গ'লোহি, চন্দ্ৰপুৰ চাৰিআলি পাই গ'লোঁ। তাৰপৰা গাড়ীখন ছাইডত লগাই আমি বজাৰত সোমাম। তো আমি বজাৰত সোমালোঁ। ইয়াৰ পৰা তাজা তাজা তো বজাৰত ক'বলৈ গ'লে 100% ভিতৰত প্ৰায় 20% মানে মাস্ক প্ৰয়োজন কৰি আছে। বাকী সকলোৱে দেখিছে পটল কম নাই, ভাতকেৰেলা কম হ'বনে? ভাতকেৰেলা 40 টকা, পটল 40 টকা, 35 বস্তু। তো এইখনে আমাৰ চৰাইবাহী বজাৰ, দেওবাৰে বহে। বৰষুণ পৰিলে খালি বানপানী বজাৰ হৈ যায়। তো এইকেইদিন পূৰা ছ'চিয়েল মিডিয়াত মানে ফেচবুক, ইনষ্টাগ্ৰাম এইবিলাকত চব খালি বিনোদ বিনোদ বিনোদ। তো আমি কি বিনোদ অলপ চালোঁ, ইউটিউবত চালোঁ, এনেকৈ ক'ৰবাত হিন্দী কিছুমান ইউটিউব চেনেলত, তাতো দেখা পাইছোঁ। আমাৰ অসমীয়া ইউটিউব চেনেলো দিছে বিনোদক বিচাৰি। তো ময়ো আজি বজাৰ ফালে বিচাৰি আহিলোঁ, কিবা বিনোদক পাওঁৱে নেকি, স্পৰ্টিঙত লিখা। ঠিক নাই, তো স্পৰ্টিঙো ওলাই যাব পাৰে বিনোদ বুলি লিখা থকা। পাবজি আছে, টিকটক আছে, বিনোদ বুলি ওলাই যাব পাৰে। তো চোলা বিচাৰিলোঁ, নাই অহা বোলে, আহিব বোলে। তো ছোৱালীজনীলৈ এতিয়া চেণ্ডেল এযোৰ চাওঁগৈ। এইযোৰ মোৰ ছোৱালীজনী চেণ্ডেল, টিকলি চেণ্ডেল কিনিব পৰা হোৱা নাই। তেওঁ হাতত ধৰিলে খোজকাঢ়ি থাকে যে, চোলাত উঠি নাথাকে, নমাই দিব লাগে, খালি খোজকাঢ়ে। বজাৰ হৈ গ'ল, বজাৰৰ ভিতৰত ইমান কথা বতৰা কোৱা নাই। আহি চেনিটাইজ কৰি ল'লোঁ, হাত চাত, মোবাইল চোবাইল। ঠিক নাই, কৰোণা ওলাই আছে এতিয়া, আশে পাশে ওলাই যাব পাৰে ঘছকৈ। তো এতিয়া আমি ঘৰলৈ যাওঁ। এখন হ'ল চৰাইবাহী ৰাজ্যিক চিকিৎসালয়। তো এইখিনি জেগাতে প্ৰত্যেক 3 বছৰ মূৰে মূৰে কমিটি ভাওনা হয়। এইবছৰ নহ'ব চাগে, কৰোণা হৈ গ'ল। তো বৰ্তমান বতৰটো বহুত ঠাণ্ডা হৈ আছে, ভাল লাগিছে কিবা এটা।
সেই ঘৰ পাই গ'লোহি যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম